Hey guys, welcome to my YouTube channel আৰু কি খবৰ আপোনালোকৰ আজি আমি গৈ আছো কবালৈ তেনেহলে কবালৈ মানে ভিডিওটো চাই থাকিলেই গম পাব নহয় জানো তেনেহলে ভিডিওটো চাই থাকক গৈ থাকিম কৈ থাকিম প্ৰথমতে আমি এতিয়া গৈ আছো মাকুম আৰু এতিয়া আমি পালো বাইপাস চাৰিআলি আমাৰ এই গেলা পুখুৰী আৰু গাইজ মই ঘড়ী অৰ্ডাৰ দিছিলো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব দেই আমি যেহেতু মাকুম বাইপাসেৰে গৈ আছো সো এই ঠাইখনত যে কৃষ্ণচূড়া যাওঁতে আমি ৰখিছিলো মনত পৰিছে নাই আৰু গাইজ মই হেলমেট পিন্ধি আছো বাট মই হেলমেট ইমান পিন্ধা অভ্যাস নাই কিবাই লাগি আছে যাবতো লাগিব না আৰু এইখিনিতে গাইজ এইফালে চাওক না কৃষ্ণচূড়া ৰিজৰ্টক আজি বাই বাই টাটা দি আগবাঢ়ি গৈছোঁ সেইদিনাখন ইয়ালৈ আহিছোঁ যদি এতিয়ালৈকে আপুনি ভিডিঅ'টো চোৱা নাই চাই ল'ব ইউটিউবৰ চেনেলত গৈ আজি বাট ইয়াত নোসোমাওঁ ইয়াতকৈ আৰু আগত যাওঁ আজিৰ বতৰটো ইমান ধুনীয়া কৰিছে না বৰষুণ আছে না গৰম না ৰ'দ বা আজি একদম চাৰিআলি দুয়ো কাষে দুয়ো চাইডে সেউজীয়া পৰিৱেশ এনেকুৱাত গৈ থাকি যি ভাল লাগে ফিলিংছটো এইখিনিতে ডাইৰেক্ট বাইকৰ পৰা গাড়ীত আহিলোঁ মানে আমাৰ দাদাৰ লগৰ এজন আছে মাকুমত থাকে তেওঁ ঘৰত বাইকটো থ'লে আৰু এতিয়া আমি গৈ আছোঁ পাটকাই ৰিজৰ্ট মেইন কথা হ'ল পাটকাই ৰিজৰ্ট যিজন আমাৰ দাদাৰ লগৰ তেওঁ মোক আগতে টিউশ্যন কৰাইছিলে আপোনাৰ মেট্ৰিক পৰীক্ষাৰ সময়ত মোক বহুত সহায় কৰিছিলে তো তেওঁৰ গ্ৰুপৰ যিমান মানে আমি ষ্টুডেণ্ট আছিলোঁ চ' আজি সম্বৰ্ধনা দিয়া হ'ব আমাক চ' তালৈ মাতিছে তো ময়ো যাওঁ লগতেই দাদাহঁতৰ লগত আৰু আজি আপোনালোকক পাটকাই ৰিজৰ্টখনো দেখাবলৈ চেষ্টা কৰিম আৰু এনেকৈ ধুনীয়া সেউজীয়া পথাৰ চাই আমি পালোহিয়ে পাটকাই ৰিজৰ্ট আৰু এতিয়া পোনপ্ৰথমে গাড়ীটো পাৰ্কিং কৰি লোৱা হ'ব তাৰপিছত আৰু ভিতৰলৈ সোমাই যাম এতিয়া আমি আৰু গাড়ীৰ পৰা নামি গৈ আছোঁ আৰু সোমাই আহিছোঁ আৰু আপুনি পোনপ্ৰথমে এই গেটৰ ওচৰতে পাৰ্কিং ঠাইতে ডাইনাছৰ এখন ডাঙৰকৈ ডাইনাছৰ দেখা পাব আৰু এইফালে দি পাটকাই ৰিজৰ্টৰ গেট পাটকাই বুলি লিখা আছে আৰু এয়া চাওক না ৰিজৰ্টখন আজি মই প্ৰথমবাৰৰ বাবে আহিছোঁ আগতে অহা নাছিলোঁ ৰিজৰ্টখন দেখিবলৈ ধুনীয়াই বাট মানে যেনেকুৱা ফটোত দেখিছিলোঁ পুৰা ফুল ফুলি থকা গাৰ্ডেন টাইপ এনেকুৱা এতিয়া নাই বাট কিজানে এয়া এতিয়া ডেকোৰেট কৰা নাই কৰিব আৰু এতিয়া আমি অলপ ভিতৰলৈ সোমাই যাওঁ ৰেষ্টুৰেণ্টখনৰ আৰু ভিতৰৰ পৰিৱেশটো দেখাওঁ ভিতৰত কেনেকুৱা কি ডেকোৰেশ্যন আছে এইটো দেখাবলৈ চেষ্টা কৰিম তেনেহ'লে বাহঁতৰ লগত যাওঁ আৰু ভিতৰত তো গাইজ এইখিনিতে ছাৰৰ বাবে বাইহেঁত কিবা ছাৰপ্ৰাইজ আনিছে কি হয় নাজানো আপোনালোককো দেখাম আৰু নিজেও দেখিম আৰু গাইজ মোৰ অলপ কেমেৰা কোৱালিটিটো ইয়াত বেয়া আহিছে
আৰু ছাৰপ্ৰাইজটো চাওক না, এই গ্ৰুপ ফটো 2023 বৰ্ষৰ এই বায়েহেড গ্ৰেজুৱেশ্যন কমপ্লিট কৰা। ৰখিব এইখিনিতে এই বায়েহেড যিমান আছে চব গ্ৰেজুৱেশ্যন কমপ্লিট কৰা, অকল মইহে মেট্ৰিক পাছ কৰা। মানে মই এই বায়েহেডৰ গ্ৰুপতে ময়ো লগতে ছাৰৰ ওচৰত টিউশ্যন কৰিছিলোঁ, সেইবাবে মোকো লগতে আজি মাতিছে। এই মোবাইলৰ কেমেৰা কোৱালিটিটো ইমানেই বেয়া হৈছে, আৰু বেয়া চেয়া নাপাব গাইজ, আৰু মেনেজ কৰি ল'ব আজিৰ বাবে। আপোনালোক যদি পাটকাই ৰিজৰ্টলৈ আহিম বা আহোঁ বুলি ভাবিছে যে আহিব পাৰে, ধুনীয়া আছে ৰিজৰ্ট। বাট এতিয়া এইটো ছিজনত ফুল ইমান ফুলি নাথাকে, মানে যি ফুলৰ গছ বা বাগিচা আছে, বাট ধুনীয়া আছে, ভিতৰৰ পৰাও বহুত মানে ভাল লাগিছে। আৰু মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ। এতিয়া আৰু বাহিৰলৈ ওলাই যাওঁ আৰু পাটকাই ৰিজৰ্টখনৰ এক পাক মাৰোঁ নেকি। তো যাওঁ আৰু বাহিৰত ওলাই। আৰে এইটো খোলা নাই যে, খোলা নাই যে, কি হৈছে গাইজ? খুলিলে। আপোনালোকে এই ৰেষ্টুৰেণ্টখনৰ ওপৰত বনোৱা ঘৰবোৰতো বহি খাব পাৰে, কিনাৰত কাষত ৰুমো আছে, আপুনি ৰুমো লৈ থাকিব পাৰে। আমাৰ ইফালে সম্বৰ্ধনা অনুষ্ঠান প্ৰায় শেষে হ'ল, আৰু চবে চাহৰ লগত ফটো তুলিছে, তো ময়ো তুলি লওঁ নে কি। এইফালে বায়ে তুলিলে, আৰু নেক্সট টাইম মই যাম বাহেড যোৱাৰ পিছত। আৰু গৰম লাগিছে অলপ আজি, এতিয়া দিনত নাছিলে, এতিয়া অলপ গৰম পৰিছে। আমাৰ ইফালে অনুষ্ঠানটো শেষে হ'ল, আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ, আৰু এতিয়া যাওঁগৈ ঘৰলৈ, আৰু বাহঁতক টাটা বাই বাই দি। আপোনালোকে এতিয়া দেখা ভিডিঅ'টো আজিৰ পৰা প্ৰায় 3 দিন 4 দিনৰ আগৰ আছে, যেতিয়া আমাৰ ছাৰে আমাক সম্পূৰ্ণ দিবলৈ মাতিছিলে। তো আমি গ'লোঁ, আৰু ভাল লাগিলে গৈ, বহুত ভাল লাগিল। আৰু ছাৰে আমাক মেট্ৰিক পৰীক্ষাৰ সময়ত বহুত সহায় কৰিলে। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰিব। অলপ ভিডিঅ' কোৱালিটিটো লাহে বেয়া হৈছে, বাট মোবাইলটো কিবা হৈছে নেকি গম নাপাওঁ, মই এইটো আগলৈ ভাল কৰিম। আৰু আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। থেংক ইউ, ধন্যবাদ।